নমস্কাৰ বন্ধুসকল, মোৰ এই ইউটিউব চেনেল টুকু টিউটৰিয়েলছলৈ সকলোকে স্বাগতম জনাইছোঁ। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে এক নতুন ৰূপ লয়। গছত নতুন পাত ওলায়, কুলিৰ মাতে চৌপাশ আমোলমোলাই তোলে আৰু এই বসন্তৰ মাদকতাৰ মাজতেই অসমলৈ আহে এক বিশেষ উৎসৱ, যাক আমি দৌল উৎসৱ বা হোলী বুলি কওঁ। কিন্তু আপোনালোকে জানেনে, অসমৰ এই হোলী কেৱল ৰঙৰ উৎসৱ নহয়, ইয়াৰ লগত জড়িত হৈ আছে মহাপুৰুষীয়া ধৰ্ম, ভক্তি আৰু শতিকা পুৰণি ঐতিহ্য। আজিৰ এই ভিডিঅ'টোত অসমৰ সেই বিশেষ ঠাইবোৰ য'ত হোলী উদযাপন কৰা হয় সেই বিষয়ে আলোচনা কৰিম। অসমত দৌল উৎসৱৰ গুৰুত্ব আৰম্ভ হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই। বিশেষকৈ বৰদোৱা বা বটদ্ৰৱা থানত তেওঁ প্ৰথমবাৰৰ বাবে দৌল যাত্ৰাৰ আৰম্ভণি কৰিছিল। ইয়াৰ মূল অৰ্থ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা। অসমীয়া পৰম্পৰাত ইয়াক ফাকুৱা বুলিও কোৱা হয়। উত্তৰ ভাৰতত যিদৰে হোলী খেলা হয়, আমাৰ ইয়াত তাৰ সৈতে ভক্তিৰ এক অপূৰ্ব মিশ্ৰণ দেখা পোৱা যায়। ইয়াত ৰঙৰ লগতে হোলী গীত, সত্ৰীয়া নৃত্য আৰু খোলতালৰ শব্দই এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। যেতিয়া আমি অসমৰ হোলী কথা কওঁ, তেতিয়া বৰপেটা সত্ৰৰ নাম ল'বই লাগিব। বৰপেটাক কোৱা হয় দ্বিতীয় বৈকুণ্ঠ। ইয়াৰ দৌল উৎসৱ বিশ্ববিখ্যাত। ইয়াত দৌল উৎসৱ 3 দিনৰ পৰা 5 দিনলৈ পালন কৰা হয়। প্ৰথম দিনটো কোৱা হয় গোন্ধ যাত্ৰা। এইদিনা অগ্নোৎসৱ বা মেজি জ্বলোৱা হয়। দ্বিতীয় দিনা ভৰদৌল আৰু অন্তিম দিনা সুঁৱেৰী। বৰপেটাৰ হোলীৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল ইয়াৰ হোলী গীত। হোলীৰ গীতবোৰে সমগ্ৰ বৰপেটাৰ আকাশ বতাহ কঁপাই তোলে। ডেকা গাভৰু বৃদ্ধ সকলোৱে আবিৰৰ ফাকুৰে ইজনে সিজনক ৰঙালী কৰি তোলে। বৰপেটাৰ হোলীৰ এটা অতি আমোদজনক পৰম্পৰা হ'ল বাঁহ ভঙা। জনবিশ্বাস অনুসৰি সুঁৱেৰীৰ দিনা শ্ৰীকৃষ্ণ যেতিয়া ঘূৰি আহে, তেতিয়া তেওঁক লক্ষ্মী আয়ে খঙতে ঘৰত সোমাবলৈ নিদিয়ে। কৃষ্ণৰ ভক্ত আৰু লক্ষ্মীৰ ভক্তসকলৰ মাজত এক ধেমালিৰ যুদ্ধ চলে আৰু শেষত ভক্তই বাঁহ ভাঙি শ্ৰীকৃষ্ণক সত্ৰৰ ভিতৰলৈ লৈ যায়। এই দৃশ্য চাবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ হয়। কেৱল বৰপেটাই নহয়, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ আৰু নগাঁও জিলাৰ বটদ্ৰৱা থানতো অতি আড়ম্বৰেৰে দৌল উৎসৱ পালন কৰা হয়। মাজুলীত ভকতসকলে পৰম্পৰাগত সাজপাৰ পিন্ধি নাম কীৰ্তন কৰে। ইয়াত আধুনিকতাৰ পৰিৱৰ্তে পৰম্পৰাগত ৰীতি নীতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। যিকোনো অসমীয়া উৎসৱৰ দৰেই দৌল উৎসৱতো বিশেষ খাদ্যৰ আয়োজন থাকে। ঘৰে ঘৰে দৈ, চিৰা, সান্দহ আৰু বিভিন্ন পিঠা পনা প্ৰস্তুত কৰা হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল সম্প্ৰীতি। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি ফাকু খেলাটোৱে অসমৰ বৃহত্তৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে। হোলীৰ ৰঙে মানুহৰ মনৰ পৰা হিংসা, দ্বেষ আঁতৰাই প্ৰেমৰ সঞ্চাৰ কৰে। গতিকে বন্ধুসকল, অসমৰ এই দৌল উৎসৱ কেৱল এটা উৎসৱ নহয়, এয়া আমাৰ পৰিচয়। আপুনি যদি কেতিয়াও বৰপেটা বা মাজুলীৰ হোলী দেখা নাই, তেন্তে এবাৰ নিশ্চয় যাব। এই যি আধ্যাত্মিক সুখ, সেয়া আপুনি আন ক'তো নাপায়। আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। যদি ভাল পালে তেন্তে লাইক কৰি আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। এনেকুৱা আৰু বহুতো অসমৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে দৌল উৎসৱৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ।